মহাকাশ অভিযানত কি ঘটিছিল লাইকাৰ লগত কিয় ৰুছৰ বৈজ্ঞানিকে এই কুকুৰটোক পঠাইছিল মৃত্যুৰ মুখলৈ বলক সকলোবোৰ কথা জানিবলৈ এই ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আজিৰ বিজ্ঞান ইমান ওপৰলৈ গৈছে যে চন্দ্ৰ আৰু মংগল গ্ৰহত মানুহ থাকিব পৰা ব্যৱস্থা আৰু মানুহ থকাৰ কথা ভাবিবলৈ লৈছে। কিন্তু আপোনালোকে জানি আচৰিত দিব, যদি লাইকা নামৰ মাইকী কুকুৰজনী নহ'লহেঁতেন তেতিয়াহ'লে হয়তো আজিলৈকে মহাকাশ অভিযান সম্ভৱ নহ'লহেঁতেন। মানুহক পৃথিৱীৰ পৰা বেলেগ এটা গ্ৰহলৈ পঠিওৱাটো এটা বৈজ্ঞানিকৰ কাৰণে বহুতে টান কাম আছিল। কাৰণটো হ'ল পৃথিৱীৰ বাহিৰত সৌৰজগতত কি চলি আছিল, কি ঘটি আছিল কোনেও গম পোৱা নাছিল। সেই সময়ত মানুহে নিজৰ লাগতিয়াল কামৰ কাৰণে বেজবান জীৱক ইউজ কৰিবলৈ ল'লে আৰু স্পেচ ৰিচাৰ্জত মানুহে জীয়াই থাকিব নে নাই তাৰে কথা জানিবলৈ বেলেগ বেলেগ জীৱৰ ওপৰত ৰিচাৰ্চ কৰিবলৈ ল'লে। প্ৰথমতে নাছাই 1948ত এলবাৰ্ট নামৰ বান্দৰ এটাক মহাকাশ অভিযানলৈ পঠায়। সিহঁতৰ কাম তাতে গৈ পেলাই ৰখিবলগীয়া নাছিল, মাত্ৰ মহাকাশত ধুনীয়াকৈ এটাক মাৰি পেলাই আকৌ পৃথিৱীত ঘূৰি আহিব লাগিছিল। আৰু এনেকৈ সময় পাৰ হৈ গ'ল আৰু আহি পেলাই 1957 আৰু লাইকা আছিল ৰাছিয়াৰ ফুটপাথত ঘূৰি ফুৰি থকা এটা সামান্য কুকুৰ। আৰু সেই সময়টোত আছিল লাইকাৰ বয়স মাত্ৰ 3 বছৰ। কিন্তু সি গম পোৱা নাছিল যে এই বছৰটোত তাৰ লগত আচলতে কি হ'ব গৈ আছে। বৈজ্ঞানিকসকলে বহুত ভাবি চিন্তি অৱশেষত সিদ্ধান্ত ল'লে যে আমি স্পেচ মিছনত অনলি কুকুৰে পঠিয়াই দিম, কাৰণ কুকুৰে বেষ্ট হ'ব আমাৰ কাৰণে। ৰাছিয়াই এই স্পেচ ক্ৰাফ্টখনৰ নাম ৰাখিছিল স্পুটনিক 2 আৰু এইখন এটা সামান্য কুকুৰ যাব পৰা ধুনীয়াকৈ বনাইছিল বহুত টেকনিকেলি। আৰু এইখনত 7 দিনলৈকে খাই পেলাই জীয়াই থাকিবলৈ অলপমান খাদ্য ৰখা হৈছে। আৰু আপুনি জানি পেলাই আচৰিত দিব, সেই সময়ত স্পেচ ক্ৰাফ্টৰ কুকুৰলৈ পঠিয়াব পাৰিছিল, কিন্তু তললৈ আৰু নমাই অনাৰ কোনো সুবিধা নাছিল বা টেকনিক নাছিল। চ' তাত সোমাই পেলাই লাইকাই জাষ্ট কেৱল নিজৰ মৃত্যুকে ৱেইট কৰিবলগীয়া হৈছিল, তাত বাৰে বেলেগৰ একো কাম নাছিল। বৈজ্ঞানিকসকলে লাইকাৰ মৃত্যুৰ আগত যাতে সকলোবোৰ ডাটা পায় তাৰ কাৰণে তাৰ দেহত চেঞ্চাৰ লগাইছিল, যাৰ দ্বাৰা সকলোবোৰ আপডেট বৈজ্ঞানিকে পাই থাকে। 3 নৱেম্বৰ 1957ত সেই দিনটো আহিব আৰু গধূলি 7:22ত ৰকেট মহাকাশলৈ উৰাণ মাৰে। কিন্তু টেকনিকেলি প্ৰব্লেমৰ কাৰণে ৰকেটৰ এটা পাৰ্ট স্পুটনিক 2ৰ পৰা খুলি যাব নোৱাৰিলে, যাৰ কাৰণে স্পুটনিক 2ৰ ভিতৰত তাপমান বহুত বেছি বাঢ়ি গ'ল আৰু তাৰ কাৰণে সেই স্পুটনিক 2ৰ ভিতৰতে লাইকাৰ মৃত্যু হৈ গৈছিল। বন্ধুসকল, এটা বেজবান জানুৱাৰক নিজৰ ফাইদাৰ কাৰণে মহাকাশ অভিযানত ওপৰলৈ পঠিয়াই দিয়াটো ৰাইট নে ৰং, আপুনি মোক এটা কমেণ্ট কৰি জনাব। লাইকাৰ মৃত্যুৰ পিছতো স্পুটনিক 2 মহাকাশত প্ৰায় 162 দিনলৈ ঘূৰি আছিল আৰু তাৰ পিছত 14 এপ্ৰিল 1958ত স্পুটনিক 2 পৃথিৱীলৈ ঘূৰি আহিবলৈ ধৰে আৰু আহি পেলাই ব্লাষ্ট হৈ প্ৰায় 600মান টুকুৰালৈ পৰিণত হয়। ভিডিঅ'টো চাই পেলাই কেনেকুৱা লাগিল এটা কমেণ্ট কৰি জনাব আৰু যদি নতুনকৈ হৈছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই অল বাটনটো দবাই ৰাখিব।